আমি এটা কাৰ্যসূচী লোৱা হৈছে। ইয়াৰ মেইন উদ্দেশ্যটো হ'ল যে আসাম জুডিচিয়েল ছাৰ্ভিচ যে গ্ৰেড 3 নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে আসাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3 যে ইয়াত মেইন যে এক্সাম এই এক্সামত 50 মাৰ্কৰ কাৰণে যেহেতু মানে অসমীয়া ভাষা হিচাপে ইয়াত লিখিবলগীয়া হয়। তো ইয়াৰ আমাৰ দীৰ্ঘদিনীয়া দাবী এইটোৱে আছিলে যে আসাম জুডিচিয়েল ছাৰ্ভিচৰ যে বড়ো ভাষাক ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে। আৰু দ্বিতীয়তে লগতে যে ৰিচেণ্টলি এটা এডভাৰটাইজমেণ্ট ওলোৱা হৈছে যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, এই ছাৰ্ভিচত আমি দেখিবলৈ পাইছোঁ গোটেই অসমত টোটাল 367 এনেকুৱা পষ্ট আছে। ইয়াৰ ভিতৰত আমাৰ কোকৰাঝাৰৰ 9টা, চিৰাঙত 5টা, ওদালগুৰিত তেনেকুৱা ধৰণৰ আছিলে। তো আমাৰ দাবীটো এইটোৱে যে আমি যিহেতু মানে বড়ো মাধ্যমৰ পৰা ছাত্ৰ ছাত্ৰী যেন এই পৰীক্ষাৰ পৰা আমি বঞ্চিত নহয়, ইয়াৰ কাৰণে আমি আজি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগৰ এইটোৱে আমি অসম চৰকাৰ আৰু গুৱাহাটী হাইকোৰ্টত আমি দাবী জনাব বিচাৰিছে যে আসাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3 আৰু গ্ৰেড জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত অতি সোনকালে বড়ো ভাষাত ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে। যিহেতু বড়ো ভাষা আমাৰ অসমত সহযোগী ৰাজ্যিক ভাষা আৰু 8th শিডিউলৰ এটা অন্তৰ্ভুক্ত ভাষা হিচাপে ইয়াক অসমীয়া যেনেকে সমান মৰ্যাদাৰে ইয়াক মানে বড়ো ভাষাক নিযুক্ত কৰিব লাগে, আমি এইটোৱে দাবী জনাইছোঁ। এইটো আমি আজি গোটেই অসমত বিভিন্ন মানে জিলা পৰ্যায়ত এই যে এডভাৰটাইজমেণ্ট জ্বলোৱা কাৰ্যসূচী এইটো লোৱা হৈছে। যদি অসম চৰকাৰ আৰু গুৱাহাটী হাইকোৰ্টে আমাৰ যিটো ডিমাণ্ড এই ডিমাণ্ডটো যদি অতি শীঘ্ৰে সিহঁতে যদি একচেপ্ট নকৰে তেতিয়াহ'লে আমি অনাগত দিনত গণতান্ত্ৰিকভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই এই বিষয়ক লৈ পেলাই আমি ধৰ্ণা বা বিভিন্ন আন্দোলনৰ কাৰ্যসূচী আমি ৰাখিম। থেংক ইউ।